আপোনালোকৰ মোৰ খবৰ ভাল তো আজি জন্মাষ্টমী উপলক্ষে মই আপোনালোকক আমাৰ ওচৰৰ এখন ঐতিহ্যমণ্ডিত ঠাই বাৰাঘৰীয়া বাৰগোপাল থানখন দেখুৱাম বলকচোন আমি থানলৈ যাওঁ আৰু বেছি নাই বাৰাঘৰীয়া থানৰ বিষয়ে মই আপোনালোকক অলপমান জনাম আৰু তাৰ বিষয়ে অলপমান কম আপোনালোকৰ মোৰ ভিডিঅ'টো গোটেইখিনি চাব স্কিপ নকৰাকৈ শেষলৈ চাব পাওঁৱে হৈছোঁ বাৰাঘৰীয়া সেইকাৰণে তাতে আকৌ মই খোজকাঢ়ি আহিছোঁ বলকচোন আপোনালোকক আৰু এতিয়া মন্দিৰটো দেখুৱা আমাৰ সেইকাৰণে আহি পালোঁ আমাৰ মৰমৰ আৰু বাৰাঘৰীয়া থানলৈ মন্দিৰৰ মই আপোনালোকক বাহিৰৰ অংশটো দেখুৱালোঁ মন্দিৰৰ ভিতৰলৈ যাম তাৰ আগত মই মন্দিৰৰ বাহিৰৰ কিছুমান চাবলগীয়া দৃশ্য মই আপোনালোকক দেখুৱাওঁ আহকচোন বহুত পুৰণি গছ হয় ইয়াৰ মন্দিৰৰ পুখুৰী আৰু মন্দিৰত যিমানবিলাক সভা হয় বা যিকোনো সময়ত পানী দৰকাৰ হ'লে ইয়াৰ পানীয়ে ব্যৱহাৰ কৰা হয় আমাৰ নতুনকৈ সজা শিৱ মন্দিৰটো আগতে সৰু আছিল এতিয়া ডাঙৰ পকী কৰিলে মই আপোনালোকক শিৱ মন্দিৰটোৰ বিষয়ে অলপ কওঁ গোটেইখিনি কাম শেষ হোৱা নাই তথাপিতো মন্দিৰৰ ভিতৰ চৰা গোটেই কামখিনি শেষ কৰা নাই আৰু বহুত কাম বাকী আছে তো আপোনালোকক দেখুওৱা যেতিয়া আমি এইখিনি ঠাইত থিয় দিওঁ আগতে আহিছিলোঁ এই মন্দিৰটো নথকাতে এইখিনি ঠাইত থিয় দিলে আমি গোটেই দূৰৰ যিমানখিনি আছে সেইখিনি আমি গোটেই দেখুৱাব পাৰোঁ মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাওঁ ইমান ধুনীয়া আৰু ইয়াত বহুত ৰাজা থাকে আজি সিফালে আছে মই এতিয়া সিফালে নাযাওঁ এই ৰাজাবিলাকে ইয়াতে চৰি থাকে চাবৰ বাবে বহুত ভাল হয় গম পাবই তথাপিতো মই কৈ দিলোঁ মন্দিৰটোৰ ভিতৰ চৰাটো কেনেকুৱা পালে মোক কমেণ্টত জনাব এটা কথা আপোনালোকে হয়তো পাইছে অলপ দিন আগত বাৰাঘৰীয়াত চুৰিকাণ্ড হৈছে সেইটো বৰ বেয়া কথা হৈছে চৰালৈ আহিলোঁ আছিল এতিয়া পকি কৰা গ'ল আৰু এইখন বহু পুৰণি হয় বাঘৰ আপোনালোকে দেখিলে আহকচোন ভিতৰলৈ যাওঁ ভিতৰ চৰাটো আৰু এবাৰ চাওঁ কিন্তু মোৰ অলপ অহাত দেৰি হোৱাৰ বাবে আমি দেউৰীজনক লগ নাপালোঁ দেউৰীজনক লগ পালে মই আপোনালোকক গোটেইখিনি কথা তেওঁৰ মুখেৰে শুনাব পাৰিলোঁ হয় তথাপিতো আমি যিহেতু ইয়াৰ ওচৰৰে মানুহ আমি ইয়াৰ বহুখিনি কথা জানো অৰ্থাৎ বাৰঘৰীয়া মন্দিৰৰ বিষয়ে বিভিন্ন ধৰণৰ লোকবাদ আছে সেই লোকবাদ মই এটা আপোনালোকক কওঁ যেতিয়া প্ৰথমতে ইয়াত এটা শিৱলিংগ আছিল আৰু শিৱলিংগটোত এজনী গায়ে সদায় গাখীৰ দি যায় আৰু যাৰ গায়ে গাখীৰ দি যায় সিহঁতৰ ঘৰত দামুৰী পোৱালিটো বন্ধাই থাকে তথাপিতো তেওঁলোকৰ ঘৰত মানে ঘৰত আৰু গাইজনীৰ গাখীৰ নোলায় তো এনেকৈ আৰু সকলোৱে চাওঁতে গম পালে যে ইয়াতে শিৱলিংগটোত গাইজনীয়ে গাখীৰ দিয়ে তাৰপিছত ইয়াতে মানে গৰু চৰাব আহিছিল আৰু ডাঙৰ পথাৰখন আপোনালোকেতো দেখিছে গৰু চৰাব আহিছিল গৰু চৰাব আহোঁতে সেনেকৈ সেই গোপালৰ নামেৰে বাৰাঘৰীয়া গোপালৰ থান নাম ৰখা হৈছে আৰু ইমানখিনিয়ে জানো কিন্তু যদি দেউৰীজন থাকিলে হয় মই আপোনালোকক আৰু দীঘলীয়াকৈ দেখুৱাব পাৰিলোঁ হয় দেশৰ পৰা ইয়াত ডাঙৰ সভা হয় আপোনালোকৰ সভাত আহিব আমি আহোঁ আৰু তেতিয়া মই ইয়াৰ সেই দৃশ্যটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু পিছত কেতিয়াবা দেউৰীজন থাকিলে ইয়াৰ বিষয়ে মই আপোনালোকক আৰু অধিক তথ্য দিবৰ বাবে আৰু দেখুৱাবলৈ চেষ্টা কৰিম বাৰগোপাল থানৰে এটা অংশ যিমানখিনি পাৰোঁ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁৱে তো ইয়াৰ পিছত মই নিশ্চয় আকৌ এটা ভিডিঅ' বনাম
আৰু ভিডিঅ' বনাই আপোনালোকক ইয়াৰ বিষয়ে বিতং তথ্য দিম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।